ঐ অঁ কথা এটা বুজি পোৱা নাই বুজাই দিছোঁ মই কচোন এই যে কলা মুৰ্গী আৰু এই বগা মুৰ্গীৰ মাজত পাৰ্থক্য কি আছে ক'লা মুৰ্গী আৰু বগা মুৰ্গীৰ মাজত পাৰ্থক্য অঁ আছেতো কি আছে কচোন বগা মুৰ্গীয়ে বগা কণী পাৰিব পাৰে অঁ কিন্তু ক'লা মুৰ্গীয়ে ক'লা কণী পাৰিব নোৱাৰে ঐ ক ট্ৰেঞ্চলেশ্যন এটা পৰা নাই পাৰিবি নেকি ট্ৰেঞ্চলেশ্যন অঁ কচোন পাৰিম পাৰিবি তেন্তে পাৰিম টকনা এখন গাড়ী চলি 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 ৰৈ গ'ল একদম ইজি প্ৰশ্ন সুধিছ তই মোক পাৰিবি জানো একদম ইজি মোৰ কাৰণে কচোন তেন্তে এক কাৰ অঁ ৰানিং কমা ফুল ষ্টপ সেইটো হ'ব অঁ সেইটো আচ্ছা বলটো মোক কথা এটা কচোন কৈ যা এটা ঘোঁৰা যদি পূবফালে মোক কৈ থাকে তাৰ নেজডাল কোনফালে থাকিব নেজডালটো পশ্চিম পিনে থাকিব আকৌ কি পশ্চিম ফালে অঁ তোৰ ভুল হৈছে ঘোঁৰা নেজডাল পশ্চিম ফালে নহয় তল ফালে থাকে অঁ আচ্ছা বলটো কচোন তই কথা এটা কচোন মোক কি কথা ক পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি জন্তুটোৰ নাম পৃথিৱীৰ ভিতৰত অঁ আটাইতকৈ পুৰণি জন্তু জন্তু কথা কৈছতো অঁ জন্তু জন্তু পুৰণি জন্তু ন পুৰণি জন্তু হেৰিটো জেব্ৰা হ'ব আকৌ কি জেব্ৰা কেনেকৈ হ'ব আকৌ তই প্ৰমাণ কৰি দেখা মানে তই কি প্ৰুফ আছে যে জেব্ৰাই হ'ব এই চা সেই আগৰ দিনৰ সেই মোবাইল টিভিয়ে হওক বা যিয়ে হওক অঁ সকলোবোৰ একদম মানে ব্লেক এণ্ড হোৱাইট আছিলে নে নাই অঁ সেইটো আছিলে সেইটো হয় অঁ এই চা আজিকালি সেই নতুন নতুন যিবোৰ মোবাইল ওলাইছে আইফোন চাইফোন এইবিলাক চবতো কালাৰিং হৈ গ'ল অঁ হা টিভি হওক বা যিয়ে হওক চবতো কালাৰিং কথাটো বুজিছ অঁ বুজিলোঁ কালাৰিং কিন্তু সেই জেব্ৰা সেই আজিলৈকে ব্লেক এণ্ড হোৱাইটে হৈ আছে সেইবাবে সেই জেব্ৰা আটাইতকৈ পুৰণি জন্তু হয় ন সেইটোৱে হয় ঠিক আছে ঐ শংকৰ অঁ ক হেৰি নহয় স্কুলতে হোমৱৰ্ক দিছিলে কৰিলি অঁ কৰিলোঁ ঐ মোকো দেখাবি হা এই মোৰ ভণ্টিয়ে কাগজখন ফালি এৰোপ্লেন বনাই উৰাই দিলে অঁ তেন্তে এতিয়া স্কুলত তই কেনেকৈ দেখাবি হোমৱৰ্কটো দেখাম যেতিয়া প্লেনখন লেণ্ডিং কৰিব তাৰপিছত দেখাম অঁ আচ্ছা বলটো কচোন তইতো কবিতা বহুত ভাল পাওঁ কবিতা এই পাওঁ তেতিয়াহ'লে তই কপাল শব্দটো দি কবিতা এটা গাচোন কপাল অঁ গা কপাল ন কপাল পাৰিবি ভাবিব দে অঁ পাই গ'লো হা পাই গ'লো অঁ গা কপাল ন অঁ কপাল চকুৰ পানীৰে মোৰ কপাল তিতি গৈছিল তই চকুৰ পানী কপাল কেনে দি দিব চকুৰ পানী তললৈ যাব তলত নহয় তই পাছৰ লাইনটো শুনি ল অঁ গা নেক্সট লাইনটো গা চকুৰ পানীৰে মোৰ কপাল তিতি গৈছিল কিয়নো মোৰ ভৰি দুখন গছত ওলোটাকৈ বান্ধি থোৱা হৈছিল অঁ